ৰাতিপুৱা ৰ'দডাল একদম খাওঁ খাওঁকৈ ওলাই আহিছে দেই। এইকেইদিন কাম কৰি কৰি আধা মৰা হৈ গৈছোগৈ। আজি যেনে তেনে হ'লেও ঘৰলৈ যাবই লাগিব। থুপুকি গ'লে যাব, নগ'লে নাই, মই গুচি যাম। ৰাতিপুৱালৈ যেতিয়া বুঢ়া এতিয়া কামত লগাব আৰু থুপুকিক মই কথাটো সোধোংগৈ, তাই যদি নাযায় মই গুচি যাম। অকণমান ওলাই গৈছিলোঁ ৰাস্তাৰ ফালে। থুপুকি ঘৰলৈ যাব লাগিছিলে নহয়। এদিন দুদিন কৰি তোমালোকৰ ঘৰতো এসপ্তাহ হ'ল। এতিয়া ঘৰলৈ যাব লাগে আৰু। মাও গাটো বৰ ভাল নহয়, সেইদিনাখনি পৰিছিলে নহয়, ভৰিটো বিষ ভাল হোৱাই নাই। নহয় মানে মায়ে তোমাক তেনেকৈ ক'বই আৰু তুমি বেয়া পোৱা বুলি। মায়ে চাগে যোৱাটোৱে বিচাৰে। মই এতিয়া তোমাক কেনেকৈ কওঁ, তোমাৰ দেউতাৰ অত্যাচাৰত মই আৰু থাকিব নোৱাৰা হৈছোঁ। নাই, একো ভবা নাই। ঘৰলৈ সোনকালে যাব লাগিছিলে। তুমি থাকা, নহ'লে মই যাওঁ। আকৌ দেউতাকো কাম বন এটাত সহায় কৰি দিব লাগিব নহয়। বেয়া নাই পোৱা। তোমাৰ দেউতাৰহে যি মই বহি থাকিলে দেখিবই নোৱাৰে। ইটো কৰ সিটো কৰ, এনিটাইম মোক কামতে লগাই থাকে। হ'ব দিয়া, খং নকৰিবাচোন, কথাটো কৈছোঁহে। কি কৰোঁ বাৰু, মোৰ যে অশান্তি লাগিছে সিহঁতৰ ঘৰত থাকি। বাদ দে, এই গ'লে যাব, নগ'লে নাই। মই মনে মনে গুচি যাম। যি হয় হ'ব, দেখা যাব। এই হাবি সোপা কাটি ইয়াতে খেতি অলপ লগাব লাগিব। ভূ নাথাকোঁতেই কৰিবলগীয়া হ'ল। ই গুচি গ'লে মোক কাম কৰা মানুহ আকৌ বেলেগকৈ লগাব লাগিব। ইয়াকে একদম এই হাবি চাবি চফা কৰি কোৰ মাৰিবলৈ লগাই দিওঁ আজি। নহ'লে আকৌ বেলেগকে মানুহ লগাবলৈ হ'লে পইচা ভৰিব লাগিব। ইয়াকে ফুচুলাই মুচুলাই হ'লেও কামটো কৰিবলগীয়া হ'ল। শহুৰ আচল ঘাইটোকে পাইছে। শহুৰৰ ঘৰত বহুৱাই বহুৱাই খুৱাম বুলি ভাবিছে। শহুৰ যিটো ফ্ৰীতে খাইহে ভাল পাওঁ, লোকক খুৱাই ভাল নাপাওঁ। যাওঁ, কোৰখনো লৈ যাওঁ। কোৰখন ভালকে ধৰাই আনিব লাগিব। বাহিৰত কোনো নাথাকোঁতেই মনে মনে পলাই দিওঁ। দেউতাৰ ভাগৰ স্কুটাৰখন লৈ আহিছিলোঁ। যাওঁতে তেল অকণো ভৰাই লৈ যাব লাগিব। যাওঁহে, নহ'লে বুঢ়াই দেখিলে শেষ আৰু। মোৰ প্লেন কেঞ্চেল হৈ যাব ঘৰলৈ যোৱা। আহিলোঁ আৰু দেই, যি হয় হ'ব, পাছত দেখা যাব আৰু। এই হাইজা লগাটো কিমান মাতি আছো, কেলে মতা নাই? তেজকত চাগে ভিতৰত আৰাম কৰি আছে, পুৰা টোপনি চাগে। তোৰ টোপনি যাবলৈ দিম নে মই এতিয়া ডবলকো মাৰিব লাগিব তই। যাওঁ, ভিতৰলৈকে যাওঁ। এইটো টেটু ফালি থাকিলেও নুশুনে নহয়। ছোৱালী, আজি ওলাবিচোন টাউনলৈ, বজাৰ কেইটামান কৰিবগৈ লাগিব দুজনী। তোৰ লাগতিয়াল বস্তু কিবা কিবি লাগিব নহয়, সেয়াও আনিম। আৰু জোৱাইলৈও চাৰ্ট এটা আনিব লাগিব। পিছবেলা মানে যাম, এতিয়া ইমান ৰ'দত নাযাওঁ। ভোলা ক'ত গ'ল? আজি ৰাতিপুৱাৰ পৰা জহনি যোৱাটোক মই দেখাই নাই। পিছফালে মাটি দোৱা এনেই পৰি আছে বোলো, দুইটা লাগি ভাগি কোৰ চোৰ মাৰি খেতি চেতিকে কিবা এটা লগাই থ'ম বুলি ভাবিছিলো। এইটো আকৌ ক'লৈ গ'ল? জোৱাই মানে ল'ৰা। নিজৰ জোৱাইটোক যদি কামখনত লগাব নোৱাৰো, তেন্তে মই কাক ক'ম? আপোনাৰ মগজটো আছে নাই বাৰু? এই বোকা চোকা সেই কোৰখন ভিতৰলৈ লৈ আহিব লাগে নেকি আপুনি? এইখন পাছফালে আছিলে, মই আকৌ কোৰখন অকণমান ধৰাই নিওঁ বুলিও আহিলো। ভোলাকো মাতি লৈ যাওঁ। ভোলাক বাহিৰৰ পৰা চিঞৰি থাকিলো, নুশুনা দেখি ভিতৰলৈ সোমাই আহিলো আকৌ কোৰে চোৰে। হ'বচোন দিয়া, তুমি আৰু এইকণতে বকি নাথাকিবা। একদম কোৰখন ভিতৰত নহয়, বাহিৰলৈ যাওক। কিমান বোকা পৰিলে দেখিছে নে আপুনি? আপুনি নাহাই নহয়, আমি হাঁহি থাকিব লাগিব। হ'ব দিয়া, মই বাহিৰলৈ যাওঁ। ভোলাক পালে মই মাতিছো বুলি ক'বা। থুপুকিবা গিৰিয়েকটো নহয় জানো? থুপুকিবা নাযায় মানে। এই পোৱালিটোক পালোঁ, এই পোৱালিটোচোন কৈ দিব ঘৰত।
সেই একো নহয় যা এনেও গম পাবই মই ঘৰলৈ গৈছোঁ বুলি অ বিন্দেও যায়গে নেকি আপুনি অঁ ভাইটি যাওঁগে ইমান গৰম উঠিছে এই গছজোপা তলতে কিন্তু এই চাংখনত বহি বেলেগ মজা লাগে আকৌ বা ভিতৰত তেনেকুৱা গৰম ইয়াতে মজা লাগিছে দে ৰে দাৰি দে 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 ৰে দি দি দে মন যায় মোৰো মন যায় দে ৰে দাৰি দে 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 ৰা দি দি দে তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল অভদ্ৰটোৱে মই অহা দেখি গান গাবলৈ আহিছে তোমাক দেখা পালে সপোন জাগি উঠে মই আকৌ তাক পাত্তাও দিব লাগিব নহয় দাৰা দি দি দে ৰে দাৰা দি দি দে তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল মন নদী হয় ঐ কামতি কাটো বুকাইবলৈ আহিছ তই মোক দেখি কি গান গাবলৈ আহিছ মোক কি ফালতু বুলি হৈছে নেকি তই ছোৱালী পাগল দিয়ে তো ছোৱালী দেখিলে একদম ক'ব নহয় তাই ধুনীয়া ছোৱালী দেখিলে তো একদম গান গাবলৈ আহিছে ঐ তোক মই কেতিয়া জোকাইলো হা তই অহা মই গমেই নাপা মই ইয়াত শুই শুই গানহে গাই আছিলো কিবা তোক কেলে জোকাইম আকৌ জানো দে তহঁতৰ কাৰণে ধুনীয়া ছোৱালী এজনী ৰাস্তাত ঘূৰিব নোৱাৰা ছোৱালী দেখিলেই হ'ল মুঠতে জোকাইবলৈ আহিবি যেনেকৈ নহয় মানে জোকাইবি তোক জোকাইবলৈ মোৰ ইমানো বেয়া দিন অহা নাই জোকাইলে ভাল ছোৱালী জোকাইম ধুনীয়া ছোৱালী জোকাইম তোৰ নিচিনা জেওৰা খুটি নিচিনা বুলি মোৰ জোকাই লাভ নাই নহয় তই কাক জেওৰা খুৱাই বুলি ক'বলৈ আহিছ কাক জেওৰা খুৱাই বুলি ক'বলৈ আহিছ মোৰ নিচিনা স্লিম ফিগাৰ ক'ত পাবি নেকি হা একদম চট চকু উলিয়াই দিম ল'ৰা কথা নকবি আকৌ তেনেকে জেওৰা খুৱাই বুলি নকয় কি বুলি ক'ব তোৰ নিচিনা শুকান এজনীৰ কাৰণে মই পাগল নহয় নহয় শুকান মাছৰো চেহেৰা আছে যদি তোৰ চেহেৰা নাই তাৰ আকৌ ওপৰত লেবেল দিবলৈ আহে চবৰ আগত তোমাৰ চুপতি মাৰে নেকি মই যাওঁ হে দেই মাংস উৰিবলৈ চিনচাত এটা নাই তাৰ আকৌ লেবেল চাত ধুনীয়া ছোৱালী তাৰ কাৰণে কোনোবা মৰিয়া আছে যেনিবা এইজনী গৰমখনত মাথাটো গৰম কৰি ল'লে নহয় যাওঁ মুনুকাহঁতৰ ঘৰৰ পৰা আহোঁগৈ A few moments later. মাজনী ৰচোন নাকান্দিবি কিবা এটা কৰিব লাগিব ৰ সেইটো কিডনেপ কৰিলে নেকি বাৰু কোনোবাই হেৰি কি ফালতু কথা ক'বলৈ আহিছে আৰু দাদিকেইটা নিকটাই থাকি আপোনাৰ ফূৰ্তি লাগিছে নেকি মনেতো ভালেই পাইছো সেইটোলৈ ছোৱালী দিবলৈ এনেও মন নাই ধনী ল'ৰা এটালৈ এবাৰ বিয়া দিব লাগিব হে নহয় মানুহে কোৱা শুনো বোলে বিপদৰ সময়ত হাঁহি হাঁহি পাৰ কৰিলে বোলে সমস্যা সমাধান হয় সেইকাৰণে মই দুখ কৰা নাই তোমালোকে দুখ কৰিছা ধৈৰ্য ধৰা এজনী নাকান্দিবি সিহঁতৰ ঘৰলৈ খবৰ কৰিব লাগিব সিহঁতৰ ঘৰলৈও যাব পাৰে নহয় কি হৈছে থুপুকি বাই যে কান্দি আছে কলাগুটি ভিনদেউক দেখিছিলি নি বাৰু ৰাতিপুৱাৰ পৰা ভিনদেউক দেখা নাই কৈ থৈ নগ'ল নহয় ক'ত গৈছে তাই বিচাৰি ফুৰিছে ই ফালকে চাই আছ ঠাগৰটা মাৰি দিওঁ নেকি বৌমাই কি সুধিছে তোক মই ভিনদেউক কথানি দেখিছিলো নহয় ঘৰলৈ যাওঁ বুলি কৈছে আকৌ মই সুধিছিলো ভিনদেউ যায়গে নেকি বোলে যাওঁগে সেই বুলি কৈছে হাই জানিয়াটো এইটো কথাটো কৈ যাব পৰা নাই ঘৰলৈ যাওঁ বুলি তোক চাগে একেবাৰে এৰিব বিচাৰিছে গম পাইছ নহয় সেইকাৰণে সি মনে মনে গৈছে হেৰি কি ফটা কথা ক'বলৈ আহিছে সি তেনেকুৱা লোৱা নহয় আৰু আপোনাৰ পৰাই গ'লো গম পাইছো এই ৰাতিমান ল'ৰাটোক বহিবলৈ নিদিয়ে খাবলৈ নিদিয়ে এনি টাইম কামতে লগাই থাকে আহি ঘৰলৈ গৈ কি কৰিব হেৰা মই যেনিবা কামত লগালোৱেই সি সেই বুলিনো বেয়া পাই মনে মনে গুচি যাব লাগেনে নিজৰ ঘৰৰ ল'ৰা বুলিহে কামত লগাইছো আপুনি যেনেকৈ কামত লগাইছে কাম কৰা আৰু তেনেকৈ কামত নলগাই বুজিছে তই ঠিককে ভাবিছ সি যেতিয়ালৈকে তোক নিবলৈ নাহে তই তেতিয়ালৈকে নাযাবি আপুনি এই ছোৱালীজনী সংসাৰখন ভাঙিব বিচাৰিছে নে বচাব বিচাৰিছে আৰু তাই যেনিবা খঙত তেনেকৈ ক'লে আপুনি কেলৈ ওচৰত আনি দি আছে এনেই নকয় নহয় বাপেকবোৰ ধোৱা সাপ বুলি আপুনি এটা জ্বলন্ত উদাহৰণ